তেওঁৰ দেউতাকৰ নাম কি আছিলে? গোপাল চন্দ্ৰ ৰাভা। দেউতাক গেথিবালা ৰাভা। তেওঁ লিখা গীতবিলাক আমি সকলোৱে গাওঁ। আজি এই তেওঁৰ মৃত্যু দিৱসত তেওঁ গীতৰ প্ৰতিযোগিতা পাতে, তেওঁ গীতবিলাকৰ প্ৰতিযোগিতা পাতে আৰু যিবিলাকে ধুনীয়াকৈ গান গাব পাৰে তেওঁলোকে কবিতা পাতে। তেওঁ যিবিলাক কবিতা লিখি দি থৈ গৈছে তাৰ প্ৰতিযোগিতা পাতে। প্ৰতিযোগিতা মানে কি জানা? গাবলৈ দিয়ে আৰু তাৰ পৰা কাৰ বেছি ভাল হৈছে তাৰ পৰা বাছনি কৰে। MLA হৈ গৈছিলে। তোমালোকে ডাঙৰ হ'লে বুজি পাবা, হয়নে? তেখেতৰ এই সকলোবিলাক তেওঁ দেশ মাতৃক খুব ভাল পাইছিলে। আমি যেনেকৈ আমাৰ মাহঁতক ভাল পাওঁ, ঠিক তেনেকৈ ৰাভাদেৱে মাক ভাল পাইছিলে আৰু তেওঁৰ জন্মভূমি মানে আমি য'ত জন্মগ্ৰহণ কৰিছিলোঁ। ইংৰাজৰ লগত সংগ্ৰাম কৰিছিলে, আন্দোলন কৰিছিলে। 1969 চনৰ 20 জুন। আজি 20 জুন সকলোৱে গম পাইছে। আজি 20 জুন কৃষ্ণপ্ৰসাদ ৰাভাদেৱৰ মৃত্যু বাৰ্ষিকীত আমি কি কওঁ? বিষ্ণু ৰাভা দিৱস। সকলোকে প্ৰথমে মই ৰাভা দিৱসৰ শুভেচ্ছা জনাইছোঁ তোমালোকক। আৰু আজি বিষ্ণুপ্ৰসাদ ৰাভাদেৱে অসমীয়া সংস্কৃতি জনসাধাৰণৰ প্ৰতি যি বৰঙণি আগবঢ়াই গ'ল তাৰে স্মৃতি হিচাপে আৰু তেওঁৰ যি অসমৰ বাবে কৰি থৈ গ'ল সেইখিনিৰ বাবে আচলতে তেখেতৰ আমি চৰকাৰে সুঁৱৰি বিষ্ণু ৰাভাদেৱক পালন কৰোঁ। আৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱে গীতিকাৰ সুৰকাৰ আছিলে। আৰু তোমালোকে জানাই যে তেখেতে বিভিন্ন ধৰণৰ গীত ৰচনা কৰি থৈ গৈছিল, জানানে জানা? আৰু সেই গীতসমূহকে কিন্তু আমি সকলোৱে ৰাভা দিৱস বুলি জানো। জানানে তোমালোকে কি দিব বুলি জানো? আৰু তোমালোকে সৰুৰে পৰা শুনি আহিছা অংকুৰ চিনেমা বিলতে খালিছে, শুনিছানে নাই? তাৰপিছত পৰজন্মৰ শুভ লগনত বিচলা আহিছে নাই? এই সকলোবিলাক কিন্তু বিষ্ণুপ্ৰসাদ ৰাভাদেৱে ৰচনা কৰিছে। আৰু তেখেতৰ জন্ম হৈছে 1900